আপোনালোকে ইতিমধ্যে ছাৰে আপোনালোকক অৱগত কৰিছে যে ৩, ৪ আৰু ৫ নৱেম্বৰ ৩দিনীয়া কাৰ্যসূচীৰে ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ পূৰ্ণাংগ প্ৰতিমূৰ্তি উন্মোচনৰ যি কাৰ্যসূচী, এই কাৰ্যসূচী ৰূপায়ণ কৰাৰ চেষ্টা চলি আছে। আৰু সন্মানীয় প্ৰমোদ বড়ো ছাৰ আৰু বড়োলেণ্ড প্ৰদেশীয় চৰকাৰৰ পৃষ্ঠপোষকতাত আৰু ভূপেন হাজৰিকা স্মাৰক সমিতিৰ উদ্যোগত এই সমূহ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। ইতিমধ্যে ৩দিনীয়া কাৰ্যসূচী নিৰূপণ কৰা হৈছে। প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি ৩ তাৰিখে বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰ অৰ্থাৎ বেচিক ট্ৰেইনিং চেণ্টাৰৰ যি প্ৰেক্ষাগৃহ, সেই প্ৰেক্ষাগৃহত ভূপেন হাজৰিকাৰ গীতৰ এটা প্ৰতিযোগিতা হ'ব আন্তঃ-বিটিআৰ ভিত্তিত, অৰ্থাৎ বিটিআৰৰ আটাইকেইখন জিলাৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব। 3টা শাখাত এই প্ৰতিযোগিতাখন হ'ব। প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ ক শাখা, খ শাখাত ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ আৰু গ শাখাত একাদশ শ্ৰেণীৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈকে ভূপেন হাজৰিকাৰ গীত অসমীয়া, বাংলা, বড়ো আৰু হিন্দী যিকোনো ভাষাত গীত পৰিৱেশন কৰি ল'ৰা ছোৱালীবোৰে ছাত্ৰ ছাত্ৰীসকলে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব। ইয়াৰ সমান্তৰালভাৱে বিটিআৰ এলেকাৰ ছাত্ৰ ছাত্ৰীৰ মাজত অসমীয়া আৰু বড়ো ভাষাত এখন ৰচনা প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছিল। ইয়াত কিতাপৰ টোপোলা আৰু প্ৰাইজ মানিৰ ব্যৱস্থা কৰা হৈছে। অসমীয়া আৰু বড়ো ভাষাত অসমীয়াত প্ৰথম শাখা যিটো নিম্ন শাখা ক্লাছ 9ৰ পৰা 12লৈকে ইয়াত আছিল ভূপেন হাজৰিকাৰ সাহিত্যত একতাৰ ভাৱ। উচ্চ শাখাত অৰ্থাৎ স্নাতক আৰু স্নাতকোত্তৰ শ্ৰেণীৰ বাবে আছিল ডক্টৰ ভূপেন হাজৰিকাৰ গীতত ভাষিক সৌন্দৰ্য। অনুৰূপ ধৰণে বড়ো ভাষাত প্ৰথম যিটো নিম্ন শাখা অৰ্থাৎ ক্লাছ 9ৰ পৰা 12লৈকে তাত আছিল গাহাই থাওখনি ভূপেন হাজৰিকানী জীৱাৰ আৰু থুনলাই অৰ্থাৎ ভূপেন হাজৰিকাৰ জীৱন আৰু কৰ্ম সাহিত্য। আৰু নিম্ন শাখাত আছিল গজো থাখনি ভূপেন হাজৰিকানী মেথাৱাই চুবুংথি। এইটো UG আৰু PGৰ কাৰণে ল'ৰা ছোৱালীয়ে এই দুটা শাখাত অংশগ্ৰহণ কৰিব পাৰিব। যদিও তাৰিখটো 25 তাৰিখ আছিল, আমি সকলোবোৰ দিশ চাই আমি 28 তাৰিখলৈকে দিয়া হৈছে। এটা ইমেইল ID দিয়া হৈছে, এইটো আপোনালোকে শ্বেয়াৰ কৰিব পাৰিব। এইটো ইমেইল IDটো মই আপোনালোকক দি দিম, এইখন আপোনালোকে শ্বেয়াৰ কৰিব পাৰিব। তাৰপিছত 3 তাৰিখৰ যিটো ভূপেন হাজৰিকাৰ সংগীত প্ৰতিযোগিতা হ'ব। 4 তাৰিখে ভূপেন হাজৰিকাৰ জীৱন আৰু আদৰ্শক লৈ পেলাই জাতীয় সংহতি নিৰ্মাণত ভূপেন হাজৰিকা শীৰ্ষক এখন আলোচনা চক্ৰ অৰ্থাৎ ছেমিনাৰ ৰূপায়ণ কৰা হ'ব বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ নীলেশ্বৰ ব্ৰহ্ম প্ৰেক্ষাগৃহত পুৱা 10:30 বজাৰ পৰা। তাত উদ্বোধক হিচাপে উপস্থিত থাকিব বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য বাবুলাল আহুজা ছাৰ। আৰু বীজ ভাষণ প্ৰদান কৰিব আমাৰ সকলোৰে পৰিচিত অসমৰ বিশিষ্ট চিন্তাবিদ বিজ্ঞানী অধ্যাপক অমৰজ্যোতি চৌধুৰী ছাৰে। আৰু আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকিব সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি সন্মানীয় শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়া আৰু বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সন্মানীয় পঞ্জীয়ক দীপেন বড়ো ডাঙৰীয়া আৰু বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সন্মানীয় পঞ্জীয়ক চুবুং বসুমতাৰী ছাৰ থাকিব। আৰু তাৰপিছত আমি এটা বিশেষ, কাৰণ আমাৰ গোটেই অনুষ্ঠানটো আয়োজন কৰা বা ইয়াত প্ৰতিমূৰ্তি এটা নিৰ্মাণ কৰাৰ মূল কথাটোৱে হৈছে যে এটা সমন্বয়ৰ বাৰ্তা যাতে ভূপেন হাজৰিকাৰ জীৱন আৰু আদৰ্শই আমাৰ অঞ্চলটোত লৈ যাওক। আৰু সেই গতিকে আমি আলোচনা চক্ৰখনত এটা দিশৰ প্ৰতি নজৰ ৰাখিছোঁ যে এই অঞ্চলৰ অৰ্থাৎ বিটিআৰ অঞ্চলৰ মূল যিবোৰ জনগোষ্ঠী, সকলোবোৰ জনগোষ্ঠীয়ে যাতে প্ৰতিনিধি ইয়াত থাকে। সেই গতিকে আপোনালোকে যদি লিষ্টটো যদি চাই সমল ব্যক্তি, মই আপোনালোকৰ জ্ঞাতাৰ্থে কৈছোঁ অধ্যাপিকা ইন্দিৰা বড়ো বিশ্ববিদ্যালয় বড়ো বিভাগৰ, অধ্যাপক পাৰ্থ চট্টোপাধ্যায়, তেওঁ বাংলা বিভাগ বলাগড় বিজয় কৃষ্ণ মহাবিদ্যালয় কলিকতা বিশ্ববিদ্যালয়ৰ অধীনত পশ্চিমবংগৰ, পৰেশ চন্দ্ৰ ৰায় তেখেত প্ৰাক্তন অধ্যক্ষ স্বামী জীৱানন্দগিৰি মহাবিদ্যালয়, ডক্টৰ ভৱানী প্ৰসাদ শৰ্মা তেখেত বঙাইগাঁও মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক, ৰ'জমেৰী কোচ তেখেত শিক্ষা বিভাগ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধ্যাপিকা আৰু হৰিচিঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শ্ৰীযুত জোচেফ S চৰণ ডাঙৰীয়াই সমল ব্যক্তি হিচাপে উপস্থিত থাকিব। অৰ্থাৎ এই গোটেই কামটো কৰা হৈছে যিটো বড়োলেণ্ড প্ৰদেশীয় চৰকাৰ, তেওঁলোকৰো এটা নিৰ্দেশনা বা আমাৰ প্ৰতি এটা অনুৰোধ আছিল যাতে ভূপেন হাজৰিকাৰ মূৰ্তিটোক লৈ পেলাই বা সমূহ কাৰ্যসূচীক লৈ যাতে আমাৰ অঞ্চলত এটা একতা বা এটা সমন্বয়ৰ ধাৰণা যাতে যাওক ভূপেন হাজৰিকাৰ জীৱনৰ আদৰ্শক লৈ। আৰু আমি আলোচনা চক্ৰখনতো সেই বিষয়টো আপোনালোকে মন কৰিব, জাতীয় সংহতি নিৰ্মাণত ডক্টৰ ভূপেন হাজৰিকা। ভূপেন হাজৰিকাৰ জীৱনৰ বিভিন্ন আদৰ্শ বা কৰ্মই কেনেকৈ আমাৰ এই অঞ্চলত বা সামগ্ৰিকভাৱে এটা সংহতিৰ ভাৱ সৃষ্টি কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি আলোচনা চক্ৰখন আয়োজন কৰা হৈছে। আৰু শেষত যিটো আমাৰ মূল অনুষ্ঠান অৰ্থাৎ পূৰ্ণাংগ প্ৰতিমূৰ্তি উন্মোচনৰ যিটো মূল অনুষ্ঠান 5 তাৰিখে কোকৰাঝাৰ জিলা আয়ুক্তৰ বাসভৱনৰ সমীপত আয়োজন কৰা হৈছে। সময় 11 বজাৰ পৰা আৰু মূৰ্তিৰ উন্মোচন কৰিব মুখ্য কাৰ্যবাহী সদস্য সন্মানীয় শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়াই। এখন স্মৰণিকা প্ৰকাশৰ যোজা কৰা হৈছে ভূপেন্দ্ৰ বৈভৱ, আৰু সেইখন উন্মোচন কৰিব বড়ো সাহিত্য সভাৰ সন্মানীয় সভাপতি আমাৰ শ্ৰদ্ধাৰ সকলোৰে শ্ৰদ্ধাৰ সুৰজ নাৰ্জাৰী ছাৰে। আৰু নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি
সকলোৰে শ্ৰদ্ধাৰ আমাৰ ডক্টৰ কুলধৰ শইকীয়া ছাৰ আৰু সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব অসম চৰকাৰৰ সন্মানীয় কেবিনেট মন্ত্ৰী উষা গৌৰৱ ব্ৰহ্ম ছাৰ, লৰেন্স ইছলাৰী ডাঙৰীয়া, সাংসদ জয়ন্ত বসুমতাৰী ডাঙৰীয়া আৰু বিশিষ্ট শিল্পী কমল চন্দ্ৰ কটকী আমাৰ লগত উপস্থিত থাকিব। আৰু একেটা অনুষ্ঠানৰ লগতে সংগতি ৰাখি আমাৰ এই অঞ্চলৰ দুজনকৈ বিশিষ্ট লোকশিল্পীক আমি সম্বৰ্ধনা জনোৱাৰ এটা দিহা কৰিছোঁ। তেওঁলোক হ'ল আমাৰ এই অঞ্চলৰ জ্যেষ্ঠ নাগৰিক সকলোৰে পৰিচিত শ্ৰীযুত বেণুধৰ গয়াৰী আৰু শ্ৰীযুত পৰেশ্বৰ চৌধুৰী। তেওঁলোক দুজনকো আমি সম্বৰ্ধনা জনোৱাৰ দিহা কৰিছোঁ। আৰু 4 বজাৰ পৰা এটা সাংস্কৃতিক অনুষ্ঠান আৰু বঁটা বিতৰণী অনুষ্ঠান আয়োজন কৰা হ'ব একেটা স্থানতে, য'ত আমন্ত্ৰিত শিল্পী হিচাপে শ্ৰীযুত জিতেন শৰ্মা পাঠশালাৰ তেওঁ উপস্থিত থাকিব আৰু আমাৰ স্থানীয় যিসকল ছাত্ৰ ছাত্ৰী বা স্থানীয় শিল্পী আছে তেওঁলোকে অংশগ্ৰহণ কৰিব। গতিকে সামগ্ৰিকভাৱে 3দিনীয়া কাৰ্যসূচী এইখিনি সামগ্ৰিক এটা ৰূপৰেখা আপোনালোকৰ ওচৰত আমি অৱগত কৰিলোঁ আৰু আমি আশা কৰিম যে আপোনালোকৰ জৰিয়তে এই বাৰ্তাটো BTRৰ সমগ্ৰ অঞ্চলত সমগ্ৰ মানুহৰ মাজত যাওক, ছাত্ৰ ছাত্ৰীৰ মাজত যাওক, ৰাইজৰ মাজত যাওক আৰু ভূপেন হাজৰিকাৰ যি পূৰ্ণাংগ প্ৰতিমূৰ্তি উন্মোচনৰ যি বৰ্ণিল কাৰ্যসূচী, এই কাৰ্যসূচীত সকলোৱে অংশগ্ৰহণ কৰক আৰু আমি সকলোৰে সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছোঁ। ধন্যবাদ।